আকৌ চৰকাৰী টয়লেটৰ এপ্লাই আৰম্ভ হৈ গ'ল। আমি জানো যিসকলে চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছিল চৰকাৰে টকা দি আছে। এতিয়া আকৌ নতুনকৈ এপ্লাই আৰম্ভ হৈ গ'ল। যদি আপুনি এতিয়ালৈকে এপ্লাই কৰা নাই, চৰকাৰী টয়লেটৰ বাবে আবেদন কৰা নাই, তেনেহ'লে এতিয়া এপ্লাই চলি আছে। আপুনি নিজে নিজে এপ্লাই কৰিব পাৰিব। কেনেকৈ কৰিব লাগে মই ফুল প্ৰচেছ এইটো ভিডিঅ'ত দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চালেহে গোটেইখিনি বুজিব পাৰিব। ইয়াৰ বাবে গুগল ব্ৰাউজাৰ অ'পেন কৰিব আৰু SBM লিখি চাৰ্চ কৰি দিব। তাৰপিছত ওপৰত যিটো লিংক দিয়া হৈ আছে স্বচ্ছ ভাৰত মিছন গ্ৰামীণ, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ স্বচ্ছ ভাৰত মিছন গ্ৰামীণ পৰ্টেলটো অ'পেন হৈ যাব। নতুন এপ্লাই কৰিবলৈ অলপ তলফালে আহিব। তলত চাওক কেইবাটাও অপশ্যন দিয়া হৈ আছে। এটা অপশ্যন দিয়া হৈ আছে এপ্লিকেশ্যন ফৰ্ম ফৰ ISSL, এইটো লিংকৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকুৱা পেজ আহিব। এইটো পেজত এপ্লাই কৰিবলৈ প্ৰথমতে আপোনাৰ এটা ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। যদি আপুনি আগৰ পৰাই ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে তেনেহ'লে ইয়াত মোবাইল নম্বৰ বহুৱাই লগইন কৰিব পাৰিব। আৰু যদি আপুনি ফাৰ্ষ্ট টাইম এপ্লাই কৰি আছে, ৰেজিষ্ট্ৰেশ্যন কৰা নাই, তেনেহ'লে ওপৰত চাওক দিয়া হৈছে চিটিজেন ৰেজিষ্ট্ৰেশ্যন, ইয়াৰ ওপৰত ক্লিক কৰি দিব। যেতিয়াই ক্লিক কৰি দিব, ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে এনেকুৱা এটা ফৰ্ম খোল খাই আহিব। এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে চাওক দিয়া হৈ আছে মোবাইল নম্বৰ, ইয়াত মোবাইল নম্বৰ বহুৱাই দিব। তাৰপিছত নেম, ইয়াত চিটিজেন নেম বহুৱাই দিব। তাৰপিছত ইয়াৰ পৰা জেণ্ডাৰটো চিলেক্ট কৰি দিব। তাৰপিছত এড্ৰেছ, ইয়াত ফুল এড্ৰেছটো বহুৱাই দিব। তাৰপিছত ষ্টেট নেম, চিলেক্ট ষ্টেটত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা আসামটো চিলেক্ট কৰি দিব। তাৰপিছত এইটো কেপচাৰ ইয়াত বহুৱাই দিব আৰু ছাবমিটত ক্লিক কৰি দিব। যেতিয়াই ছাবমিটত ক্লিক কৰি দিব, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈ যাব। লগইন হোৱাৰ বাবে আকৌ লগইনত ক্লিক কৰি দিব। যেতিয়া লগইনত ক্লিক কৰি দিব, আপোনাৰ সন্মুখত লগইন হোৱাৰ বাবে আকৌ এইটো পেজ খোল খাব। ইয়াত মোবাইল নম্বৰটো বহুৱাই দিব। আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত যিটো মোবাইল নম্বৰ ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেই মোবাইল নম্বৰটো ইয়াত বহুৱাই দিব আৰু গেট OTPত ক্লিক কৰি দিব। আপোনাৰ মোবাইলত এটা OTP পঠিয়াব, OTPটো ইয়াত বহুৱাই দিব আৰু এই কেপচাৰটো ইয়াত বহুৱাই দিব আৰু চিংইনত ক্লিক কৰি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ লগইন হৈ যাব। আপুনি যিজনৰ নামত ৰেজিষ্ট্ৰেশ্যন কৰিছিল ইয়াত নামটো শ্ব' কৰিব, মোবাইল নম্বৰ, এড্ৰেছ, সকলোখিনি ডিটেইলছ ইয়াত শ্ব' কৰিব। নতুন এপ্লাই কৰাৰ বাবে ইয়াত চাওক 3 লাইন দিয়া হৈ আছে। 3 লাইনত ক্লিক কৰি দিব। আপোনাৰ সন্মুখত এনেকৈ দুটা অপশ্যন আহিব। এটা হ'ল নিউ এপ্লিকেশ্যন আৰু এটা হ'ল ভিউ এপ্লিকেশ্যন। যদি আপুনি নতুন এপ্লিকেশ্যন কৰিব বিচাৰে তেনেহ'লে নিউ এপ্লিকেশ্যনত ক্লিক কৰি নতুন এপ্লিকেশ্যন কৰিব পাৰিব। আৰু যদি আপুনি ষ্টেটাছ চেক কৰিব বিচাৰে তেনেহ'লে ভিউ এপ্লিকেশ্যনত ক্লিক কৰি ষ্টেটাছ চেক কৰিব পাৰিব। যেহেতু মই নতুন এপ্লিকেশ্যন কেনেকৈ কৰিব লাগে দেখুৱাম, ইয়াৰ বাবে নিউ এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰি দিছোঁ। তাৰপিছত এনেকুৱা এটা পপআপ আহিব, এইটো কাটি দিব। তাৰপিছত আপোনাৰ সন্মুখত এনেকৈ নতুন এপ্লিকেশ্যন কৰাৰ বাবে ফৰ্মটো খোল খাই যাব। এই ফৰ্মটো ফিল কৰিব লাগিব। প্ৰথমতে চাওক দিয়া হৈছে ষ্টেট নেম, নিজে নিজে আহি যাব। তাৰপিছত ডিষ্ট্ৰিক্ট নেম, চিলেক্ট ডিষ্ট্ৰিক্টত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি দিব। তাৰপিছত ব্লক নেম, চিলেক্ট ব্লকত ক্লিক কৰি আপুনি ইয়াৰ পৰা ব্লকটো চিলেক্ট কৰি দিব। তাৰপিছত পঞ্চায়তটো চিলেক্ট কৰি দিব। তাৰপিছত চিলেক্ট ভিলেজত ক্লিক কৰি আপোনাৰ ভিলেজটো চিলেক্ট কৰি দিব। তাৰপিছত হেবিটেশ্যন আপোনাৰ যিটো হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছত তলত চাওক দিয়া আছে নেম অফ দ্য এপ্লিকেণ্ট এজ পাৰ আধাৰ কাৰ্ড। আধাৰ কাৰ্ডত যেনেকৈ নেম আছে চেম নেমটো ইয়াত বহুৱাই দিব। তাৰপিছত আধাৰ নম্বৰ, ইয়াত আধাৰ নম্বৰটো বহুৱাই দিব। তাৰপিছত এইটো বক্সত টিক চিন লগাই দিব আৰু ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰি দিব। যেতিয়া ভেৰিফাই আধাৰত ক্লিক কৰি দিব, আপোনাৰ আধাৰ কাৰ্ড ভেৰিফাই হৈ যাব। তাৰপিছত তলত চাওক দিয়া আছে ফাদাৰ্ছ অব্লিক হাজবেণ্ড নেম, ইয়াত আপোনাৰ দেউতাকৰ নাম বা হাজবেণ্ডৰ নাম বহুৱাব লাগিব। তাৰপিছত জেণ্ডাৰ, চিলেক্ট জেণ্ডাৰত ক্লিক কৰি ইয়াৰ পৰা আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা কেটাগৰীটো চিলেক্ট কৰি দিব। আপুনি BPL নে APL যিটো হয় সেইটো চিলেক্ট কৰি দিব। তাৰপিছত ইয়াৰ পৰা ছাব কেটাগৰীটো চিলেক্ট কৰি দিব। তাৰপিছত কাৰ্ড টাইপ আৰু কাৰ্ড নম্বৰ এই দুটা নিজে নিজে আহি যাব। আপোনাৰ আধাৰ কাৰ্ডৰ পৰা লৈ ল'ব, আপোনাৰ দিয়াৰ কোনো প্ৰয়োজন নাই। তাৰপিছত মোবাইল নম্বৰ, ইয়াত মোবাইল নম্বৰ বহুৱাই দিব। তাৰপিছত এড্ৰেছ, ইয়াত ফুল এড্ৰেছটো বহুৱাই দিব। তাৰপিছত অলপ তলফালে আহিব, ইয়াত আপোনাৰ বেংক ডিটেইলছ দিব লাগিব। প্ৰথমতে চাওক দিয়া হৈ আছে IFSC কোড, ইয়াত আপোনাৰ বেংকৰ IFSC কোডটো বহুৱাই দিব। যদি আপুনি IFSC কোডটো নাজানে তেনেহ'লে ইয়াত ক্লিক কৰি আপুনি IFSC কোডটো বিচাৰিব পাৰে। তাৰপিছত বেংক অফ দ্য নেম, বেংকৰ নাম, বেংকৰ এড্ৰেছ সকলোখিনি নিজে নিজে আহি যাব। ইয়াত আপোনাৰ একো কৰিব নালাগে। তলত চাওক দিয়া আছে একাউণ্ট নম্বৰ, ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহুৱাই দিব। কনফাৰ্মৰ বাবে আকৌ ইয়াত বহুৱাই দিব। তাৰপিছত আপোনাৰ বেংকৰ একাউণ্টটো আপলোড কৰিব লাগিব। ইয়াৰ বাবে চুইচ ফাইলত ক্লিক কৰি দিব। আগতীয়াকৈ স্ক্ৰীন কৰি ৰাখি থ'ব। তাৰপিছত ইয়াৰ পৰা আপলোড কৰি দিব। আপলোড কৰি দিয়াৰ পিছত তলত চাওক দিয়া আছে এপ্লাইত ক্লিক কৰি দিব। যেতিয়াই এপ্লাইত ক্লিক কৰি দিব, আপোনাৰ এপ্লিকেশ্যন কমপ্লিট হৈ যাব। আপোনাক এনেকৈ এপ্লিকেশ্যন নম্বৰ শ্ব' কৰিব, আপোনালোকে দেখিবলৈ পাইছে। এনেকৈ আপোনালোকে নতুন এপ্লিকেশ্যন কৰিব পাৰে।
যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব আৰু যদি কিবা জানিব লগা থাকে তেনেহ'লে কমেণ্ট কৰিব পাৰে।